সেইকাৰণে ভোটৰ ক্ষেত্ৰত আমাৰ কোনোবা হওক, কিন্তু এইবাৰতো ময়েই হওক, হয় না নহয়? বিপিএফ বিজেপি এজিপি যদি মিলে মই হোৱাটো খাটাং হয় না নহয়? তো মোৰ লগত যদি নাথাকে, মোক যদি ভোট নিদিয়ে, ময়ো আহিবলৈ লাজ পাম আৰু আপোনালোকেও মোৰ ওচৰত আহিবলৈ লাজ পাব। আৰু তেতিয়া সেই ৰাস্তাৰ কথা কোনে কব, ডঙৰ কথা কোনে কব, পথাৰত চলাৰ হয় না নহয়? সেইকাৰণে সব বাদ দি এটা কথাই মনত পেলাবি, যেতিয়া পদম ফুলত টান পাই কি মনত পেলাব লাগে? ৰেচন, চিনি, দালি, বুজি পালা নাই? অৰুণোদয়। তাত মই গৰুৱাঝাৰ বুলি মুছলিম গাঁও আছিলে, বহুত ডাঙৰ গাঁও, 7,000 মান ঘৰ। তাত মই পাকা ৰাস্তা কৰিলো। গাঁৱৰ মানুহে কলে জীৱনত আমি ভাবাই নাছিলো MLA কেইটা আমাৰ গাঁৱত ৰাস্তা দিব, বুজি পালে? মোকে বলে প্ৰথম পালে জীৱনটো। আমাৰ ল'ৰাবিলাকে লাইব্ৰেৰী বিচাৰে, মই লাইব্ৰেৰী ঘৰ বনাই দি দিলো। খুচ এটা গৰুৱাঝাৰ হাই স্কুল আছে, পৰীক্ষা চেণ্টাৰ লাগে, 10 কিলোমিটাৰ দূৰত মেট্ৰিক মানে পৰীক্ষা দিব যাব লাগে। চেণ্টাৰ বিচাৰিছিলে, বাউণ্ডাৰী ৱাল নথকাৰ কাৰণে চেণ্টাৰ নিদিয়ে। মোক কলে লগে লগে মই বাকি সব কাম বাদ দি ল'ৰা ছোৱালী ভাই 10 কিলোমিটাৰত কেনেকৈ যাই থাকিব, বাউণ্ডাৰী ৱালখন কৰি দিলো। ডিপাৰ্টমেণ্টক ঠিক তেনেকৈ কিছুমান ইগা টিগাটো মই কাম কৰিম। মোৰ কোনো জাত পাত ধৰ্ম চৰ্ম নাই। অলৰেডি BTCৰ চিফ হোৱাৰ পিছত তেখেতে বহুত আঁচনি ললে, যিটো আঁচনি এইবিলাক জাগাতো পাই আছে। সেল্ফ হেল্প গ্ৰুপক দিছে, চাগে ইয়াতেও পাইছে ৰমেশ। সেল্ফ হেল্প গ্ৰুপ 15,000কৈ পাইছে। কবাত কবাত মন্দিৰ মছজিদত দিছে, এইফালে পালে না নাই? লেখা লিখি অলৰেডি হৈ গৈছে। 2 লাখ সেইদিনা কেইজনমান ল'ৰা ছোৱালীয়ে পালে, ইয়াতেও পাইছে। এইবাৰ পাব 2 লাখ কৈ। ইয়াৰ পিছত মই MLA হোৱাৰ পিছত 5 লাখ। বাপৰে বাপ, চুৰ কৰা মানুহ নাথাকিব দেখোন। চবৰে 5 লাখ, চবে টেনচন হব 5 লাখ ক'ত লুকাই ৰাখিম, চুৰ কৰিব কোনে? বুঢ়া কেইটাই চুৰ কৰিব, হয় না? এতিয়া যুৱক যুৱতীৰ পইচাটো বুঢ়া মানুহে চুৰ কৰিব লাগিব, কাৰো কোনেও নাথাকিব। 5 লাখ। এতিয়া মোৰ দায়িত্বটো হল 5 লাখটো আমি কেনেকুৱা খৰচ কৰিম, কি বেপাৰ কৰিব পাৰে, সেইটো আমি ট্ৰেইনিং দিব লাগিব মানুহক, হয় না নহয়? নহলে জমা ৰাখি একো নাই যে আজি 5,000 খৰচ কৰিম, কালি 10,000, 1 লাখ খৰচ খাওঁ, 40 লাখত মই মানে 4 লাখত কাম কৰিম, এনেকুৱা কওঁতে পইচাবিলাক উৰি যাব, পাত্তাই নাপাব, হয় না নহয়? তাৰ কাৰণে ট্ৰেইনিং লাগিব। 2 লাখ মানুহে চাকৰি পাব, কিন্তু পাব বুলি ক'লে মই ইণ্টাৰভিউ পাছ হ'ব লাগিব। সেইকাৰণে মোৰ সমষ্টিত মই MLA হোৱাৰ পিছত গোটেই যুৱক যুৱতী ফ্ৰী কোচিং দি দিম। ফ্ৰী কোচিং, ইণ্টাৰভিউ কেনেকুৱা হয়, প্ৰশ্ন কেনেকুৱা আহে, কি পঢ়িব লাগে, যিবিলাকে প্ৰশ্ন কাটে, যিবিলাকে পেপাৰ চাই, এনেকুৱা মানুহ বিলাককে মই ওলাই আনি পেলে আমাৰ ল'ৰা ছোৱালীক বুদ্ধিটো বুজাব দিম যে কেনেকুৱা পঢ়িবলে ইণ্টাৰভিউটো পাছ হ'ব পাৰে, হয় না নহয়? মোৰ ধান্দা 2 লাখৰ ভিতৰত যাহাতে নহলেও 1,000 মানুহক আমি চাকৰি দিব পাৰো। ঠিক আছে, ফ্ৰী। বোৱাৰীকেইটাও যাৰ বয়স আছে পাৰিব, জোৱাইকেইটাও পাৰিব। যাৰ বয়স 40 বছৰৰ, 40 লৈকে নাপায় জানো চাকৰি? 40 লৈকে চাকৰি পায়। যাৰ 35, 38 মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ, 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি এইটো কৰিলো। যিয়ে চাকৰি ইচ্ছা নাই তাৰ 5 লাখ, হয় না? আৰু কি লাগে? বাপৰে বাপ, এটাও বেকাৰ মানুহ নাথাকিব। ইয়াৰ পিছত ৰাস্তা পদূলিৰ কথা কিছু আমাৰ ৰমেশ ভাইয়ে ক'লে, সুৰেন ভাইয়ে ক'লে, MLA হোৱাৰ পিছত মই ইঞ্জিনিয়াৰ লগাই সব চাই লম এই এলেকাত কিমান ৰাস্তা কৰিব লগা আছে, কিমান কিলোমিটাৰ, কিমান দলং আছে, কিমান কালভাৰ আছে, কেই টকা লাগে, আৰু সেইটো লৈ পালে মুখ্যমন্ত্ৰী ডাঙৰীক দি পালে এইবিলাক আমি সব 2-3 বছৰত কৰি লম ৰাস্তা পদূলি। আৰু সেইকাৰণে এইটো যদি হ'ব লাগে পদম ফুলত ভোট দিব লাগিব। কোনবা কৈ থাকে BPO দিলে, চবতে দিলে,
মাইনৰিটি মানুহবিলাক বোলে পদম দিলে হাতে কঁপি যাব, মানে ভোট দিব নোৱাৰি বুলি কৈ থাকে, হয় না নহয়? পদম ফুলত এতিয়া মোৰ কথাটো হ'ল সেইবিলাক বাহিৰত ক'ৰবাত কিবা এটা ঘটনা প্ৰচাৰ কৰি থাকা, টিভিত কম পায়, মোবাইলতহে পায় এইবিলাক। কিন্তু আমাৰ জাগাত হিন্দু মুছলিম কিবা হৈছে জানো? নাই হোৱা। কোনো নেতাৰ মাজত কিবা হৈছে জানো? নাই হোৱা। বুজি পাল না নাই? ক'ত দেখোন মুছলিমে চাদা মাৰিলেও হিন্দুকেইটা এই মোকো দি বুলি কৈ দিব, হয় না নহয়? চাদা যদি একেলগে খাব পাৰে, কোনোবা বিড়ি খালে মোকো এটা দিচোন বুলি খাব পাৰে, গাড়ীত উঠিলে হ'ব মোৰ ঠেলি দে একেলগে যদি গাড়ীত উঠি যাব পাৰে, চাহ দোকানত যদি দিনটো লেকচাৰ মাৰে, পথাৰত যদি একেলগে কাম কৰিব পাৰে, তেতিয়াহ'লে ভোট একেলগে কিয় দিব নোৱাৰে? উন্নয়নৰ কাৰণে একেলগে কিয় কাম কৰিব নোৱাৰে? এই ৰাস্তা অকল মুছলিমৰ নেকি? এই ৰাস্তা অকল হিন্দুৰ নেকি? হিন্দুও যাব, মুছলিমো যাব। এই জায়গাত ডাঙৰ শিক্ষা অনুষ্ঠান নালাগে নেকি? হিন্দুও পঢ়িব, মুছলিমো পঢ়িব। তাৰ কাৰণে হিন্দু মুছলিম একেলগে কাম কৰিব নালাগিব? একেলগে কাম কৰিব লাগিব। ক'ৰবাত কিবা হৈছে আৰু তাৰ কাৰণে আমি খালি পথাৰত নাযাওঁ, হিন্দু গাঁৱৰ ফালে নাযাওঁ, মুছলিম গাঁৱৰ ফালে নাযাওঁ, ক্ষতি কাৰ হ'ব? ক্ষতি নিজৰ হ'ব। গতিকে এইবিলাক কথাত যাব নালাগে। আজি যদি হিন্দু মুছলিম চালে হয় চৰকাৰে, মহিলা উদ্যমিতা চবে কিয় পালে, হয় না নহয়? চবেতো পাই আছে। আৰু এতিয়া যিখিনি 10,000 মানুহৰ যিটো দিব খুজিছে, এইটো হিন্দু মুছলিমৰ নহয়, গোটেই মানুহৰে